Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আমাৰো ভালে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি অন্য কিছুমান কাপোৰ স্ক্ৰিন পেইন্টিং কৰা কাপোৰ আপোনালোকৰ মাজলৈ লৈ আনিছো গোটেই কিছু অৰ্ডাৰে হয় আৰু বহুত কিছু কৰা হ'ল 15-16 জোৰ মানে কৰা হৈছিল কিন্তু হেখিনি ফটো তুলি থৈ দিয়া আছে বাৰু কিন্তু ভিডিঅ' কৰা হোৱা নাই তো আজি যিখিনি মোচত আছে অৰ্ডাৰখিনি মই কৰিলো আৰু পটককৈ দি দিয়া হ'ল আজি পুৱাই এতিয়া আবেলি সময়তে ভিডিঅ'টো কৰিবলৈ সময় পাইছো মানে এফালে গৈছিলো মই হাপে খাটি ফালে গৈছিলো কাৰণ এয়া দেখিছে চশমা লগাই আছো চকুকিটা অলপ দেখুৱাবলৈ গৈছিলো যোৱা বৃহস্পতিবাৰে যোৱা কিন্তু দেখুৱাই মেলি থৈ আহিলো চশমা দিছিলে ছাৰে ডক্টৰে মানে কিন্তু সেইদিনাখনে অৰ্ডাৰ দি মেলি থৈ আহিলো আজি সোমবাৰ আজি লৈ আনিলোগে আৰু দেখিছে একেৰাহে বোলে এমাহ পিন্ধিব লাগিব তো পিন্ধি আছো আৰু এনেকে তো ভাবিলো আপোনালোকক কাপোৰ কিছু দেখুৱাই দিওঁ নহলে থাকি যায় আৰু স্মৃতি হিচাপে মোৰ চেনেলটোতো থাকি যাব ভিডিঅ'টো কাপোৰখিনি যদি ধুনীয়া লাগিছে আপোনালোকৰ লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু তেতিয়াহলে বলক মোৰ কাপোৰ কিছু চাওঁ আৰু কেনেকুৱা লাগিছে জনাবলৈ একদম নেপাহৰিব কিন্তু দেই যদিহে ৰিসেলিংৰ কাৰণে ল'ব বিচাৰে তেতিয়া হলেও পাই যাব মোৰ ওচৰত কাপোৰ বহুতে ৰিসেলিং কৰিবৰ কাৰণে নি আছে আৰু তেতিয়াহলে যদিহে ভাল লাগিছে ক'ব দেই আৰু ল'ব বিচাৰিলে আপোনালোকে এজোৰ বা দুজোৰ ল'ব বিচাৰিলেও ল'ব পাৰিব কোনো কথা নাই তো চাই থাকক ভিডিঅ'টো প্ৰথমতে দেখুৱাইছো এজোৰ নেভি ব্লু কালাৰ ইয়াত দেখিছে সিলভাৰ কালাৰ মই এই কচা ফুলজোপা কৰিছো এনেকৈ দেখিছেনে কেনেকুৱা লাগিছে বাৰু জনাবলৈ নেপাহৰিব দেই এখন হৈছে চাদৰখন আৰু এখন হৈছে মেখেলাখন এনেকৈ তিনটা লাইন দিছো আৰু এইযোৰ হৈছে ৰাণী পিংকত এইযোৰ একে এইটো ফুলে দিছো সিলভাৰ কালাৰতে দিছো এনেকৈ আৰু এইখন হৈছে মেখেলাখন আৰু এযোৰ কৰিছো এযোৰ বাদামী ৰং এই বাদামী ৰংটোত মই দিছো এয়া একেটা ফুলে হয় এখন মেখেলাখন দেখিছেনে সিলভাৰ কালাৰ কৰিছো কেনেকুৱা লাগিছে বাৰু যেতিয়া একে ফুল এটা কৰো এটা ফুল কৰো সেই ফুলটো মই এজোৰতে কৰি নথওঁ 2-3 জোৰ কৰি দিওঁ আৰু এটা ৰং হয় খুব বেছি ধুনীয়া আৰু এইটো ফুল কৰিছো মই দেখিছে এইটো নীলা ফুল দিছো এখন আছিলে মেখেলাখন আৰু এইখন আছে চাদৰখন এইখন দেখিছে চাদৰখন আৰু এযোৰ গুলপীয়াত মই বুটা ফুলটো কৰিছো এইটো দেখিছে সেউজীয়া ফুল দিছো সেউজীয়া ৰংটো আৰু সেইখন আছে চাদৰখন আৰু এইখন আছে মেখেলাখন মই যেতিয়া খুলি দেখুৱাম কাপোৰ কিছু বহুত বেছি টাইম লৈ লয় আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ থাকে তো সেইকাৰণে এনেকৈ দেখুৱাই দিছো ধৰিব পাৰিছে নিশ্চয় এখন আছে মেখেলাখন হালধীয়াত মই নীলা ফুল কৰিছো এইটো দেখিছেনে লতা ডিজাইনত কৰিছো মেখেলাখন আৰু এইখন আছে চাদৰখনত মই অকল আগটোতে বা সাইডটোতে নিদিওঁ ইয়াৰ মই গোটেই ভিতৰলৈকে দিওঁ চাদৰখনৰ ভিতৰ অংশটোতো দি দিওঁ এইটো ষ্টেণ্ডত কৰিছো আৰু এইটো হৈছে আগটো এনেকৈ এটা দি দিছো আগটো আৰু এযোৰ চিম্পল বগাত কৰিছো এয়া অৰেঞ্জ কালাৰ ফুল দিছো বুটা ডিজাইনটো অৰেঞ্জ কালাৰ দেখিছেনে যেতিয়া অকমান বয়সীয়াল মানুহবিলাকে ল'ব বিচাৰে তেতিয়াহ'লে খুব বেছি বগাত ডাৰ্ক ৰংটো নিবিচাৰে তো মই সেইকাৰণে পাতল ৰঙো কিছুমান কৰি দিওঁ তেওঁলোকৰ বিচৰা মতে সেইকাৰণে এইটো পাতল ৰঙতে কৰি দিছো অকমান অৰেঞ্জ কালাৰৰ বহুত বেছি ডাঠো হোৱা নাই বহুত বেছি পাতলো হোৱা নাই যাতে অলপ ধুনীয়া দেখা যায় আৰু কেনেকুৱা দেখিছে আপোনালোকে জনাব এখন আছে চাদৰখন আৰু এইখন আছে মেখেলাখন মই 3টা লাইন দিছো এয়া দেখিছে 3টা লাইন দিছো এখন আছে মেখেলাখন আৰু এযোৰ আছে এইযোৰ পাতল বেঙুনীয়া হয় পাতল
গুলপীয়া যোৰতকৈ অলপ ডাঠ হয়, খুব মৰম লগা এটা ৰং। আৰু এইপাহ পখিলা আৰু ফুলপাহ লগতে আছে। এই বুটাটো দিছোঁ, গোটেইযোৰতে বুটা এনেকৈ কৰি দিছোঁ। এইটো হৈছে আঁচলটো, দেখিছে কেনেকুৱা লাগিছে বাৰু কাপোৰ। ৰয়েল ব্লু কালাৰত এইটো এটা বেলেগ ফুল দিছোঁ, দেখিছে। যোৰ আগতে এনেকুৱা বহুত কেইযোৰ বিক্ৰী হৈ গ'ল। ফুলটো ধুনীয়া দেখি সকলোৱে বিচাৰে। এয়া দেখিছে এইটো ফুলটো, এইটো ফুল। আৰু এতিয়া আকৌ এযোৰ কৰি থৈছোঁ, যদি কাৰোবাক লাগে ল'ব পাৰিব। এইযোৰ এখন হৈছে চাদৰখন, কেনেকুৱা লাগিছে বাৰু। এতিয়া মোৰ হাতত থকা কাপোৰ ইমানেই আছিলে, আৰু বাকীখিনি আজি ৰাতিপুৱাই দিলোঁ 7যোৰ। সেইকেইযোৰ ফটো তুলি থৈছোঁ, মই আপোনালোকক দেখুৱাই দিম। আৰু দুযোৰমান থাকিয়ে গ'ল ফটো তুলিবলৈ দিওঁতে, লৰালৰিকৈ দিবলগীয়া হ'ল, তো সেইকাৰণে থাকি গ'ল। আৰু এইযোৰ হৈছে মিক্স পাটৰ যোৰা, আৰু এই যোৰাটো খুব ধুনীয়া বেছি। আৰু এইখিনি হৈছে ফটো তুলি থৈ দিয়া আছিলে বাৰু, কিন্তু এইখিনি দি দিয়া হৈ গ'ল। আৰু আপোনালোকক দেখুওৱা হোৱা নাছিলে, তো দেখুৱাই দিলোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু এইখিনি দেখিছেনে, হোৱাইটতে বেছি আছে। বহুতে বিচাৰে হোৱাইটত। এতিয়া হোৱাইট বহুত বেছি ডিমাণ্ড হৈ আছে, বহুত বেছি আনিব লগা হৈছে হোৱাইট কাপোৰ, কিন্তু নাথাকেই প্ৰায়, মানে লৈয়ে যায়গৈ। আৰু এইখিনি অৰ্ডাৰ আছিলে মোক বেছিকৈ মই কৰি মেলি দিবলৈ নাপাওঁৱেই যিহেতু, সেইকাৰণে। আৰু এইযোৰ বগাই হয়, কিন্তু কেমেৰাটোত কিবা বেলেগ দেখিছে। আৰু এইযোৰ হৈছে নেভি ব্লু, আৰু এইযোৰ হৈছে ৰাণী পিংকত। কালাৰবিলাক কিন্তু মোবাইলত ফটো তোলোতে অকণমান বেলেগ উঠি যায়, আৰু অৰিজিনেলকৈও বেলেগ এটা কালাৰ হয়। এইযোৰ হৈছে পূৰা ৰেড। কাপোৰবিলাক চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই, নাপাহৰিব কিন্তু। আৰু যদিহে ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াতে আপোনালোকে মোৰ ওচৰত স্ক্ৰীণ পেইণ্টিঙৰ কিট সকলো বস্তুৱে পাব, যদি যোগাযোগ কৰে মোৰ লগত। আৰু নাম্বাৰটো স্ক্ৰীণত দি থৈ দিয়া আছে, তো যোগাযোগ কৰিব বুলি আশা থাকিলে। তো বাই বাই আজিলৈ।